হেল্ল' ৰেডি এটা বস্তু চাব যাওঁ আমচৈ গাঁৱত অমিতাত বোলে কি মাথা ওলাইছে মানুহৰ তাকে চাব যাওঁ অঁ হয় নেকি যাবি না নাযাওঁ যাওঁ দে নিৰঞ্জনক ফোন কৰোঁ হেল্ল' ওলাই আহিলি নে হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল পংকজ ব্লগ আৰু সকলোকে মোৰ ফালৰ পৰা সুপ্ৰভাত আৰু লগতে আজি আচৰিত ধৰণৰ কথা এটা ক'বলৈ গৈ আছোঁ যে আমচৈ গাঁৱত আমি গৈ আছোঁ এতিয়া বৰ্তমান মই বিহাৰীক ফোন কৰিছিলোঁ বিহাৰী কৈছে নেযাওঁ তাৰপিছত নিৰঞ্জনক ফোন কৰিছোঁ নিৰঞ্জনে কৈছে যাম এতিয়া নিৰঞ্জন আৰু মই যাম দুটাই যাম মই ৰখি আছোঁ নিৰঞ্জনে আহি আছে কথাটো হ'ল আশ্চৰ্যজনক কথা আপোনালোকে হয়তো হাঁহিব হয়তো কিবা ভাবিব লগা কথা কেনেকুৱা কি কথা মানে কি হ'ল অমিতাত মানুহৰ মাথাৰ আকাৰ লৈছে দেখাবলৈ গৈ আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো নিৰঞ্জন আহি পাই গ'ল হা চাইকেল চলাই যাওঁ দেৰি হৈ যাব পটককৈ গৈ কেনে চাই আহোঁ পটককৈ চাই আহোঁগৈ কিয় সোনকালে গৈছোঁ ঘৰত কাম আছে আমি পাহাৰত যাব লাগিব সেইটো কাৰণে সোনকালে যাব বিচাৰিছোঁ এতিয়া 6টা বাজিছে নিৰঞ্জন আহি পালে দুটাই যাওঁ বেছি দূৰ নহয় আমাৰ গাঁৱৰ পৰা 1 কিলোমিটাৰ হ'ব আমচৈ গাঁও বুলি কয় গাঁওখন চাই আহোঁ কি বহুতে কৈ আছে শুনিয়ে আছিলোঁ ফটোবোৰ শ্বেয়াৰ হৈ আছিল দেখা পাইছিলোঁ মই ফটোটো চাওঁতেতো আচৰিত হৈ গৈছিলোঁ যে এইটো কেনেকুৱা হ'ব পাৰে সম্ভৱ জানো সেইটো কাৰণে মই ভাবিলোঁ মই চাই আহোঁ একবাৰ গাঁৱৰ ওচৰতে মই চাই আহোঁ যদি আপোনালোককো দেখুৱাই শুনো তাকে মই ভিডিঅ'টো বনালোঁ আহি পাইছোঁ আৰু গাইছ আৰু অলপমান বাট আছে চাই দিব দেখুৱাই আছোঁ আপোনালোকক গাইছ হৈছে চাপ পাহাৰখন চাপ ইমান ধুনীয়া এই পাহাৰখনত গৈ আছোঁ আজি চাই দিব ভিডিঅ' আহি পালোঁ আৰু গাইছ অমিতা গছটো ইয়াতে অমিতা গছ মই পৰিলোঁ হয় চাইকেলখন থৈ লওঁ প্ৰথমতে অমিতা গছটো চাওক চিনি পাইছেনে গাইছ আহি পালোঁ এয়া অমিতা গছজোপা মোৰ পাছফালে আছে বৰ ডাঙৰ বেছি নহয় গছজোপাটো সৰুৱে তাৰপিছত অমিতা লাগিছে অমিতাবোৰ সৰু সৰু হৈ আছে তাৰপিছত মাজতে দুটামান ডাঙৰ আছে এই দুটাৰ মাজত এটা তাৰমানে আকাৰ লৈছে মানুহৰ আকাৰ লৈছে নে কিবা জন্তুৰ আকাৰ লৈছে কিন্তু আকাৰ এটা লৈছে মই ভালকৈ জুম কৰি দেখাই দিম আপোনালোকে চাব আৰু ফটোবিলাক মই মাৰি দিম আপোনালোকে চাব মোৰ ভিডিঅ'টো দিম আপোনালোকে ভালকৈ চাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি হয় বাৰু হয়তো মই ইমান নাজানো আপোনালোকে ক'ব কি হয় বহুত মানুহে চাব আহিছিলে এইটো কমিব বোলে গৃহস্থ কৈ আছে মঙলবাৰে যেতিয়া অমিতা পাৰিব আহিছিল অমিতা পাৰোঁতে ঘপককৈ দেখা পালে ইমান ডাঙৰ হৈ আহিল তাৰপিছত আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে মই সামৰি মাৰোঁ